হয়েছে কোনো কি হয়েছে আয়া আছে ভালো আমি ডক্টর তাতে যাম দে ভাল হৈ যাব দে মা হেল্ল' বন্ধু বান্ধৱীসকল মই অন্য এটা ব্লগলৈ ৱেলকাম জনাইছোঁ আপোনালোক সকলোকে আজি গুণগুণৰ গাটো একেবাৰে ভাল নহয় তাইক লৈ আছোঁ এনে তাই নৰ্মেলি খেলিয়ে থাকে মোক ইমান নিবিচাৰে আৰু আজি মানে একদমেই গাটো তাইৰ বেয়া যোৱাকালিলৈ ৰাতিৰ পৰা আৰম্ভ হৈছে মানে তাইৰ পায়খানা হ'ল বমি হ'ল এতিয়া ডক্টৰৰ তাত বুকিং কৰিছে আমি যামগৈ 11টামান বজাত আৰু এতিয়া মই তাইক এনেদৰে লৈ আছোঁ তাইক আৰু কোলাতে যোৱা নাই তো তাই মোৰ লগতে আছে গতিকে তাইক এনেদৰে মই লৈ আছোঁ টোপনিও যোৱা নাই কিন্তু গাটো বেয়া যে সেইকাৰণে লৈ থাকিব লগা হৈছে আৰু এতিয়া আমি এয়া ৰেডি হ'লোঁ ডক্টৰ তাত যাওঁ যাই পেলাই দেখাই লওঁ কি কয় চাওঁ ডক্টৰ দেখুওৱা হৈ গ'ল আৰু এতিয়া ফাৰ্মাচীত গৈ আছে মিষ্টাৰে আৰু দেউতাই আৰু এতিয়া মই যাব আৰু তাৰ পিছদিনাখন এয়া পেহী কথা এৰাই আছে আজি যোৱাকালি আৰু ভিডিঅ' বনোৱা নহ'লে আৰু আজি হ'ল মানে আমাৰ মা আৰু পাপাও আহিব আজি মোৰ মানে ভণ্টি নননজনীক খুৱাবলৈ আহিব তাই প্ৰেগনেণ্ট গতিকে তো আজিৰ পৰা আৰু আৰম্ভ কৰিছোঁ এয়া যা যোগাৰ চলি আছে চব্জি তব্জি কাটি আছে আৰু মই মানে গুণগুণকে লৈ থাকিব লগা হৈছে যে সেইকাৰণে মই ইমান এটা হেল্প কৰিব পৰা নাই তো মাহঁতে কৰি আছে আৰু লাগি লাগি এয়া মই তাত লৈ আছোঁ খাই দিয়া পানীটো খাই আছে ভাল হ'ব দে সোনকালে এয়া আহিছে ভাল হ'ব দে মোৰ খাই দিয়া এয়া আমাৰ দালি চম্ভাৰ মাৰি আছে আৰু এইফালে ভাজি বহাব কঁঠাল সকলো দুইটা অলপ অলপ ভগাই দিওঁ যোনে যোনে খায় আৰু এইফালে কল আৰু বুট মাৰি লৈ কল খাই যদি ভগাই দিওঁ আৰু নিমখ সানি লওঁ ভাত হৈ আছে আমাৰ ৰুমত আছে তাৰ অলপ বাকী আমাৰ গুণগুণে এতিয়াহে হাঁহিছে বেচেৰি বেমাৰত ভুগি আছিল মাহীয়েকক লগ পাইহে ফূৰ্তি লাগছে ন গুণু গুণু মিয়াই ভাল লাগিছে তোমাৰ নেটবিয়ে নাখোজ এই আমাৰ মাছ বনাইছে ইমান গৰম সেইকাৰণে আমি হুঠি টেঙা বুলি কওঁ বাৰু আপোনালোকে কি কয় জনাবচোন হুঠি টেঙা নাইবা থেকেৰা টেঙা বুলি কওঁ সেয়েৰে বনাইছে আৰু আলুৰে মাছ ৰৌ মাছৰ আঞ্জা আৰু এইফালে বনাইছে লোকেল চিকেন হ'ব আৰু অকণমান তুলিলে আমি আজি একদম চিম্পুলকৈ মানে খানাখন আৰু এইফালে আছে লেচেৰা আলু ভাজি এইফালে দালি টেন মগু আৰু মচুৰ আৰু এইফালে আমাৰ ভাত আৰু চালাড কাটি থৈ দিছোঁ ক'ত থ'লোঁ মই চালাড পাহৰিয়ে গৈছোঁ ক'ত থৈছোঁ এয়া চালাড বিট গাজৰ আৰু তিয়ঁহ বেছিকৈ বনালে এতিয়া মানে খাব একদম নোৱাৰি গৰমত তেওঁ মানে কৈ দিছে বেছিকৈ খাব নোৱাৰে মানে কম হ'লে ভাল আৰু যিমান বেছি আইটেম হ'লে মানে ইটো খাওঁ নে সিটো খাওঁ ভাত হৈছে এইখিনি মানে খাব নোৱাৰি তাতকৈ কম আইটেম হ'ব লাগে কিন্তু টেষ্টি হ'ব লাগে তেতিয়াহে ভাল লাগে তো আমাৰ হ'ব আৰু মোটামুটি মই ৰাতিপুৱাৰ পৰা একো ভালকৈ মানে কৰিব পৰা নাই তাই যে গাটো বেয়া হৈ আছিল এতিয়া মাহীয়েকক পাই পেলাই অকণমান ভাল লাগিছে আৰু মোৰো সেইকাৰণে ভাল লাগিছে ঠিক আছে বাৰু আপোনালোকৰ লগত মই চব কথা শ্বেয়াৰ কৰোঁৱেই মানে গুণুৰ পৰহি ৰাতিৰ পৰাই মানে তাইৰ একদম মানে পায়খানা হৈ আছিলে বেছিকৈ আৰু তাৰপাছত যোৱাকালি মানে ৰখাই নাই আৰু যোৱাকালি ৰাতিপুৱাই ডক্টৰ তাতে লৈ গৈছিলোঁ দেখাই মেলি আহিলোঁ তাৰপিছত ডায়েৰিয়া হোৱা বুলি ক'লে আৰু তাৰপাছত দেখাই মেলি অহাৰ পিছত ঔষধ পাতি খোৱালোঁ যেনে তেনে খাবই বিচৰা নাই ডক্টৰে কৈছে যিকোনো বস্তু খুৱাব খালি ঔষধ পাতি ORS এইবিলাক টাইম টু টাইম পানী নৰ্মেল পানীটো মানে খুৱাই থাকিব কিন্তু মানে একোৱেই খোৱা নাই নৰ্মেল পানীও খোৱা নাই ঔষধখিনি যেনে তেনে মানে কোনোবাই হ'লেও খুৱাইছোঁ আৰু সেই পৰহি ৰাতিৰ পৰা মানে একোৱে খোৱা নাই মানে একো বস্তু খোৱা নাই অকল মোৰ গাখীৰ আৰু নৰ্মেল পানী মই মাজে মাজে জোৰ জবৰদস্তিকৈ খুৱাওঁ ORSখিনিও জোৰ জবৰদস্তিকৈ খুৱাইছোঁ যিখিনি ডক্টৰে দিছে পেকেট ORS একদম সৰু আৰু তো সেনেকৈ খুৱাই আছোঁ এতিয়া
ভাল পোৱাই নাছিল তাই মানে ৰাতিপুৱাৰ পৰাও পায়খানা কৰি আছিল 3বাৰ 4বাৰমান মোৰ লগতে আছিল এতিয়া মানে অলপ আগৰ পৰা মাহীয়েকক আৰু পেহীয়েকক লগ পোৱাৰ পিছত তাই অলপ গাটো মানে কিবা লাগিছে ভালে লাগিছে মনটোৱে ভাল লাগিছে মানে গাটোও ভাল লাগিছে গম পোৱা নাই কিন্তু তাই মানুহটো অলপ ধুনীয়াকৈ খেলি আছে মোক অলপ এৰি দিছে তাৰমানে সিহঁতৰ লগত আছে তো সেইকাৰণে মোৰ এতিয়া অকণমান মনটো ভাল লাগিছে তাই ভাল পালে ভাল লাগে আৰু ঠিক আছে বাৰু আৰু দেখাই দিম আপোনালোকেও আশা কৰিব যাতে সোনকালে ভাল হৈ যায় গুণগুণ খেলি থাকে দেখাইছিলোঁ ন মানে মোৰ ড্ৰেছিংখন কৰি আছিল বাৰ্নিছ বেডখনো কৰি আছে বেডখন হোৱা নাই বাৰু কৰি আছে কিন্তু ড্ৰেছিংখন কমপ্লিট হৈ গ'ল অলপ দেখাই আছোঁ একে দেখাই লওঁ চাব তেনেহ'লে বাৰ্নিছ কৰাৰ পিছত পূৰা নতুন নতুন লাগি আছে একদম ধুনীয়া আৰু অলপ দেখাই আছোঁ এয়া কিমান এটা জিলিকি আছে বহুত ভাল লাগি আছে ইয়াতে বস্তু থোৱা নাই এইমাত্ৰ মানে থ'লে তো মই ইয়াতে বস্তুবিলাক সজোৱা নাই বান্ধি থৈ দিয়া আছে সেইবিলাক থ'ম আৰু এতিয়া অলপমান দেৰিকৈ গুণগুণে আৰু বেমাৰখিনি ভাল হওক মোৰো কাম চাম নোহোৱা হওক তাৰপিছত মই থ'ম দেখালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যিহেতুকে ব্লগ বনাই আছোঁ অকণমান আৰু যি পাৰোঁ ভাল হওক বেয়া হওক আপোনালোকৰ লগত যিকোনো খবৰ মই শ্বেয়াৰ কৰোঁৱেই গতিকে আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে মোৰ ড্ৰেছিংখন মোৰ কিন্তু বহুত ভাল লাগিছে কমেণ্টত প্লিজ জনাব এতিয়াতো মাদাৰ্ছ লগ লাগি পেলাই ভাত বাঢ়ি আছে তো ভাত খাব লাগে আৰু এতিয়া লাহেকৈ ফাৰ্ষ্টতে পাপা দেউতা তেখেতসকলক ভাত দি লৈছে আৰু হেল্ল' ফ্ৰেণ্ডছ বহুত দেৰি পিছত লগ পাই আছোঁ আপোনালোকক এতিয়া ৰাতি 8:30 বাজিছে আৰু মাহঁতে গ'ল গধূলি মানে 7টা মানত গ'ল আৰু মা পাপা আৰু ভণ্টিও গ'ল তাই পিজিৰ পৰা আহিছিল যিহেতুকে তাইও গৈছে তাৰ পেহীয়েকেও গ'ল পেহাকো আহিছিল ভাত পানী খাই পেলাই গৈছে সোনকালে আৰু পেহীয়েকে গধূলি গ'ল মুঠতে এতিয়া গ'ল আৰু এতিয়া আমি তাই আছোঁ আৰু তাই এতিয়া শুই আছে গুণগুণে মাহীয়েক পেহীয়েক থকা টাইমখিনি ধুনীয়াকৈ আছিল আৰু যোৱাৰ পিছতো আছিল ঠিকে এতিয়া শুই আছে গাটো মানে তাই একদমেই দুৰ্বল যে একো খোৱাই নাই আৰু আজি মই সেইকাৰণে বেছি বনাবও পৰা নাই মা শাহু মা দুয়োটাই লগ লাগি কিনে বনাইছে আৰু মই তাই হোৱাৰ পিছতহে বা সিহঁতৰ লগত থকা অৱস্থাখিনিতহে অকণমান হেল্প কৰি দিছোঁ বাকী সিহঁতেই বনাইছে মই আজি মানে তাইক বেছি এৰিব পৰা নাই আৰু এতিয়াহে সময় পাইছোঁ এতিয়া আকৌ ৰাতি সাজ বনাই মেলি আজৰি হ'লোঁ আৰু তাই যিহেতুকে শুই আছে দুৰ্বল হৈ থকাৰ কাৰণে অকস্মাতে কিয় জানো বেমাৰ হ'ল এনেকুৱা বেমাৰ আগতে হৈয়ে পোৱা নাই তাই সৰুৰ পৰাই বহুত মানে এনেকৈ কেতিয়াও পৰি যোৱাকৈ মানে হোৱাই নাই যদি হয়ও সামান্য হয় অলপমান ঔষধ পাতি খোৱাৰ পিছতে আকৌ ভাল হৈ যায় কিন্তু ভালেই হোৱা নাই যোৱাকালি দেখাই অহাৰ পিছত আজি একদমেই ভাল পোৱা নাই আজিতো বহুতবাৰ পায়খানা কৰি আছে অকণ একদম মানে কিন্তু বাৰে বাৰে হৈ আছে আকৌ তাই ইমানে বেছি চাফা বাৰে মানে ধুই দিব লাগে তাইক মানে মুচি দিলে নহয় গতিকে আকৌ যায় আকৌ ধুই দিওঁ তেনেকৈ এতিয়া অকণমান সময় আছে আৰু অকণমান সময় ভাল পাইছে এতিয়া ঔষধ পাতি ORS খাইছে আৰু বেলেগকৈ খুব খোৱাই নাই কৈছোঁ আপোনালোকক তেতিয়া আৰু ভিডিঅ' বনোৱা নহ'লে এতিয়া আৰু আশা কৰিছোঁ সোনকালে ভাল পাওঁ তাইৰ হ'বই নালাগে বেমাৰ লগা হ'লে মোৰে হৈ থাকক তথাপি তাইৰ হ'ব নালাগে তো তাকে আৰু ইমান গৰম সেইকাৰণে চাগে তাইৰ এনেকুৱা হৈছে সেইকাৰণে মই ভিডিঅ'টো বনালোঁ আৰু দেখালোঁ যাতে তাইৰ বেমাৰ হৈ আছে আপোনালোকেও যাতে আপোনালোকৰ যদি কোনোবা এনেকুৱা সৰু বাচ্ছা আছে যাতে অলপ সাৱধান হ'ব পাৰে ময়ো মানে যিমান পাৰোঁ ভালকৈ ঘৰত বনাই মেলিয়ে খুৱাব চেষ্টা কৰোঁ একোৱে নাখায় মানে বাহিৰা চকলেট বেছিকৈ খায় নিদিওঁ আমি ঘৰৰ মানুহবিলাকে আনি কিন্তু বেলেগে ধৰক মৰমতে আহে এনেকৈ দিয়ে এনেকৈ খোৱা যায় মানে আল্টিমেটলি সৰু বাচ্ছা হয় দেখাৰ পিছত তো লুকাই থ'বও নোৱাৰি খুজিলে অলপ হ'লেও মানে খোৱা যায় তো তেনেকৈ কিবা বেমাৰ লাগিল মানে তাই লাগিলে আৰু এতিয়া তাকেতো মানে সোনকালে ভাল হ'লে হয় ডক্টৰে কৈছে ভাল হ'ব 2-3 দিন লাগিব কিন্তু লগালগ ভাল নহয় বস্তুটো 30 তাৰিখ মানেলৈকেহে ভাল হ'ব এইখিনি এনেকুৱা হৈয়ে থাকিব তথাপি ORS পানী যি খাই খুৱাই থাকিব দিছে তো সেনেদৰে ফ'ল' কৰিম আজি আকৌ গৈছিলোঁ দেউতাই মানে কিয় ভাল হোৱা নাই সুধিবলৈ প্ৰেছক্ৰিপশ্যনখন লৈ পেলাই মানে সুধিব গ'ল কি ভালে পোৱা নাই কি নাই কৈছে কি যি দিছোঁ সেইখিনি খুৱাই থাকক ভাল পাবই কিন্তু অকণমান টাইম লাগিব যি তাইৰ বেয়া বস্তু যি আছে গোটেইখিনি ওলাই যাব তাৰপিছত ভাল পাব গতিকে খুৱাই থকাটো খুৱাব দিছে এতিয়া নাখায় সেইটোৱে মেইন প্ৰব্লেম চাওঁচোন কি বাৰু হয় তথাপি দেখালোঁ আপোনালোকৰ যাতে সৰু বাচ্ছা আছে যদি অলপ সাৱধান হয় বাহিৰা বস্তু ইমান এটা পাৰে নিদিব গৰমটো বহুত বেছি মানে গৰম সোমাই যোৱাৰে ভয় থাকে মেইনলি আৰু চবতকৈ ডাঙৰ কথা সিহঁতে একো ক'ব নোৱাৰে মানে বেমাৰ হৈছে আমাৰ কিবা এটা হ'লে আমি ক'ব পাৰোঁ বা মাথা বিষাইছে বা পেট বিষাইছে বা কিবা এটা তাই মানে ক'ব নোৱাৰে ন মানে হৈ কি আছে সেইটোৱে এটা প্ৰব্লেম বাৰু যি কি নহওক আজি মানে এতিয়া চাগে অকণমান মানে আগতকৈ মানে অলপ সামান্য ভাল পাইছে এতিয়া মানে আশা কৰি আছোঁ আৰু আপোনালোকে আশা কৰিব যাতে সোনকালে ভাল পায় তো ভাবিছোঁ আৰু আজি ব্লগটো এইখিনিতে সামৰণি মাৰোঁ
আকৌ আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম। ভাল ভাল ব্লগ আনিব চেষ্টা কৰিম। আৰু আপোনালোকে কেনেকুৱা টাইপৰ ব্লগ চাব বিচাৰে, ৰেচিপি নে ডেইলি ব্লগ কি চাব বিচাৰে জনাবচোন কমেণ্টত। বাৰু বাই বাই, গুড নাইট।